গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বৰ্তমান আছোঁ ফাৰ্মতে আৰু ফাৰ্মত এতিয়া পানী লগাই হ'ল। তাৰপিছত এতিয়া দানাটো দিয়া কাম চলি আছে আৰু যিহেতু অলপ ঠাণ্ডা বতৰ, ৱেট আনিবৰ কাৰণে বিশেষ বস্তু এটা লগাইছোঁ। দেখাই দিছোঁ মই কি লগাইছোঁ। এইটো চাব পাৰে ৰাইজ, চাৰ্কাবোৰ লগাই আছোঁ। যদিও আপোনালোকে ইউজ কৰিম বুলি ভাবে তেতিয়া ইউজ কৰিব পাৰে। এদিনত প্ৰায় 45ৰ পৰা 50 গ্ৰাম ৱেট বাঢ়ে। খালি এই বস্তুটো ঠাণ্ডাত লগাব লাগিব। আজি যিহেতু বতৰ ডাৱৰীয়া, এইফালে বাহিৰত বৰষুণ দি আছে, সেইকাৰণে আজি এইটো ইউজ কৰিছোঁ। কালি আৰু আজি ইউজ কৰিছোঁ। এইটো 1 কেজি আৰু ইয়াৰ লগত দিব লাগিব চ'ডা খাৰ এইটো ধুনীয়াকৈ মিহলাই ল'ব লাগিব। তাৰপিছত পানীত লগাব লাগিব আৰু এইটো দিবলৈ হ'লে 1600 ব্ৰইলাৰত 200 গ্ৰামমানকৈ দিব পাৰি। তাৰপিছত চ'ডা খাৰো ঠিক তেনেদৰে 1 লিটাৰ পানীত 1 গ্ৰাম চ'ডা খাৰ দিব লাগিব, তেনেকৈ দিব লাগিব। তাৰপিছত এইফালে চব খাই পেট পেলাই শুই আছে। পূৰা দি দিছোঁ আজি। খওক আজি মানে ঠাণ্ডা বতৰত পূৰা দি দিব পাৰি, একো নাই। বাকী ইমানেই আজি এইটো বিষয়ে অকণমান ক'লোঁ আপোনালোকক, আপোনালোকে লগাই চাব পাৰে।